Hello everyone, কি খবৰ? মই ট্ৰিশনাই স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখাম বুলি ভাবিছোঁ, কিয়নো মই তেনেকৈ ভিডিঅ' দিব পৰা নাই ইউটিউবত। আপোনালোকেতো আগৰ ভিডিঅ'ত মই দেখাইছিলোঁৱেই, তাত মানে কাম কৰাটো দেখা নাই, বস্তু যিবিলাক আনিছিলোঁ বজাৰ কৰি তাততো কিছুমানে চাই গম পালেই, কিছুমানেতো তেনেকৈ গম নাই পোৱা চাগে। তাকে মই আজি দেখুৱাই দিম। আৰু কিছুমানে কমেণ্ট কৰি থাকে যে ভণ্টি মানে ভিডিঅ'বোৰ দিবলৈ কৈ থাকে মোক, তেনেকৈ সময় নাপাওঁ দিবলৈ। দিব বিচাৰিলেও মানে এডোখৰ কৰোঁ, আকৌ এডোখৰত মানে কৰিব নোৱাৰোঁ, এনেকুৱা হৈ যায়। সেইটো কাৰণে ভাবিছোঁ আজি কি কৰিছোঁ কি নাই কৰা সকলোবিলাক দেখাই দিম। আৰু কাম যিটো কৰোঁ আকৌ সেইটো দেখাবলৈ মই কিয় লাজ কৰিম ন, দেখুৱাই দিছোঁ আপোনালোকে কোনো যাতে নাহাঁহে আৰু দেখুৱাই দিওঁ। তেতিয়াহ'লে ব'লক, পিছে মই আজি ভাত খোৱা হোৱাই নাই, যে 10টা বাজিব হ'ল। তেতিয়াহ'লে ব'লক দেখুৱাই লওঁ আপোনালোকক। তাৰপৰা কামকেইটা কৰিয়ে আছোঁ, কাম ষ্টাৰ্ট কৰিছোঁহে এতিয়া, আকৌ কাইলৈ মানে লাগেই কাম, সেইকাৰণে দেখুৱাইছোঁ, চাই থাকক। এইফালে চাওক, এইফালে চাদৰ পতি লগাইছোঁ, আধা হৈ আছে আৰু লগাই নাই। এযোৰ এতিয়া কাপোৰ কালি দিছিলে, এতিয়া বোলে কাইলৈ লাগেই, তাকে এযোৰ কৰি আছোঁ কাম, সেয়া দেখিছে। আৰু মেখেলা ব্লাউজ চিলাবলৈ আছেই, এয়া দেখুৱাইছোঁ। আৰু এইখিনি কাপোৰ এইফালে চাওক, এখন মেখেলা চিলাই হোৱা নাই, আকৌ চাদৰ পতি লগাব লৈছোঁৱে। এখন মেখেলা আৰু এইটো ব্লাউজ পিচ, এইটো হাতত তেনেকৈ পৰিব এইটো। আৰু এইবিলাক চাওক কাপোৰ, এইটো ব্লাউজ মানে চাইজটো দিছে, এইটো চিলাব লাগিব। আৰু ঢেৰ আছে, এইবিলাক কাপোৰত আছে। আৰু এযোৰ ৰেডি কৰি থৈছোঁ, আজি নিবহি বুলি কৈছে। এইযোৰ এয়া মেখেলা আৰু চাদৰখন এইযোৰ, আৰু মানে বহুত আছে, কিন্তু দেখুৱাই নাথাকোঁ, এনেকৈ মানে কাম কৰি আছোঁ যে, সেইটো কাৰণে দিব পৰা নাই আৰু ভিডিঅ'। তাকে দেখিছে নহয়, এইবিলাক এনেকুৱা কাম কৰি থাকিব লগা হয়তো। আৰু মানে প্ৰায় ৰাতিপুৱা শুই উঠি অকল এইবিলাকে কামতে লাগি থকা হয়, আৰু এইটো কৰিব লাগিবই, কিয়নো এইটো কাম কৰিয়েতো মই তেনেকৈ হ'লেও যি মন যায় ল'ব পাৰিছোঁ, মেলিছোঁ। আৰু সেইটো কামটো সৰু ডাঙৰ নাই ন, নিজে কৰি খাইছোঁ যেতিয়া সেইটোৱে মোৰ কাৰণে ডাঙৰ, আৰু বেলেগ কি ক'বলৈ আছে। নিজৰ মানে মাহঁতক হাত পাতিবৰ কাৰণে নিজৰ বস্তু নিজে আনো তেনেকৈ। আৰু সেয়া এনেকৈ মানে কাপোৰ চাপোৰ চিলাবলগীয়া থাকে যে, সেইটো কাৰণে মই তেনেকৈ ভিডিঅ' বনাবলৈ, আৰুনো ভিডিঅ' বনাবলৈ পাৰোঁ, কিয় নোৱাৰোঁ, কিন্তু মানে ধৰি লওক বনাওঁ, এডোখৰ মানে ভিডিঅ'টো কৰিবলৈকে থাকি যায়, এনেকুৱা হৈ যায়। সেইটো কাৰণে আজি মই এই কাপোৰযোৰৰ মানে ব্লাউজটো মানে অকণমান ডিজাইনৰ চিলাবলৈ কৈছে, তাকে যদি পাৰোঁ ভিডিঅ'টো কৰি মেলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিছুমানৰ সহায় হ'ব পাৰে। আৰু যদি নোৱাৰোঁ নাই আৰু কিন্তু চেষ্টা কৰিম আৰু। তেতিয়াহ'লে আজি দিনটো কিনো কৰোঁ তাকে দেখাই থাকিম। পিনে ভাত মাহঁতে খাব ল'লেই, মোকো চিঞৰিছে, তাকে ভাতকেইটা খাই লওঁগৈ। তেতিয়াহ'লে ভাত খাই মেলি লগ পাই আছোঁ আপোনালোকক। ভাত খাই হৈ গ'ল, এতিয়া আকৌ কামত লাগিব। এইফালে পতিটো আধা হৈ হৈছে, তাকে লগাই লওঁ, আপোনালোকে চাই থাকক। এইফালে কাম কৰি আছোঁ, তাকে মই চাদৰখন পতি লগাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। আপোনালোকক মই বস্তু এটা চাব দেই, মানে আপোনালোকক এটা মই ভিডিঅ' দিছিলোঁ, ভালকৈ দিয়া নাই, ব্লগ চগ বনাওঁতে দেখুওৱা নাই, ভালকৈ এনেই ভিডিঅ' এটা দিছিলোঁ বাৰু। মানে ঘৰত আপোনালোকে গম পায়, নোপোৱাসকলক কৈ দিওঁ যে আমাৰ ঘৰত মানে ভাতক এটা আছে, তাৰ নাম মিঠু হয় বাৰু। এতিয়া চিঞৰিছে, মাত খোৱা শুনিছে চাগে। তাক মানে ইমানেই আমনি কৰি থাকে নহয়, মই মানে কি ক'ম, এতিয়া কেনেকৈ থৈ দিছে চাব ৰ'বক, মই মায়ে কেনেকৈ থৈ দিছে দেখুৱাই আছোঁ আপোনালোকক। এইটো চাওক, এইটো আলমাৰিটো এনেকৈ থৈ দিছে,
ইভাগে তেনেকৈ নথয় বাৰু ইভাগে এনেকৈ পৰ্দা এখনত মাৰি ল'লে এনেকৈ থৈ দিয়ে মুকলি কৰি এতিয়া এনেকৈ ভৰিছে ইমান আমনি কৰি থাকে নহয় মা তাত গৈ আছে তাত গৈ আমনিখন গৈ আছে সেয়া দেখিছেনে আমি থোৱা আপোনাক দেখুৱাইছোঁ ৰ'ব দিয়ে আহা এয়া দেখিছে দেখা আমি এইফালে চাওক এতিয়া তাৰ পৰা এতিয়াহে মনটো ভাল লাগিছে চাগে না মিঠু এতিয়া ভাল লাগিছে ন পিছে সেইটো ভিডিঅ'টা দিছিলোঁ হাত মানে কি মিঠু মানে ভাবিছিলোঁ মাইকী বুলি এতিয়া কিন্তু মতা হ'ল দেখিছে এইফালে এনেকুৱা ডিঙিত ক'লা ৰঙা এনেকৈ লগাই মতা বুলি কয় এনেকৈ প্ৰথমতে ভাবিছিলোঁ মাইকী বুলি এতিয়া কিন্তু মতা হ'ল বাৰু বেলেগ আমনি কৰি থাকে কৈছোঁ নহয় একদম নাই তাঁত বৈ আছে তাঁতৰ হাত উঠি ল'বগৈ গোটেইখন আমনি কৰি ফুৰিছে চুই আছিলে তাত থৈ দেখি তাৰপৰা এতিয়া আকৌ পৰা থৈ দিওঁগৈ দেখিছে বেলেগ চব জানে কোনো জনা নাই কথা মাৰি বেলেগ দেখিছে কান্ধি থাকিলে বুলি ক'লে আৰু একো নালাগে এতিয়া মই যে কাপোৰ চাম নহয় এতিয়া কাপোৰ চাম মানে কেনেকৈ কান্ধটো যদি মই লৈ কাপোৰ চাম নহয় সেনেকৈ থাকিব একো নাই মুঠতে লৈ থাকিব লাগিব নহ'লে হয়তো মানে লৈয়ে থাকিব লাগিব মানে একো নাই লৈ থাকিলে বুলি ক'লে মাৰ ওচৰতো মানে এতিয়া ফুল বাচিছে হেৰিয়াত গামোচাত লগাই থোৱা আছে আগে তাত লৈ মানে তাইক লৈ থাকেতো তেতিয়া মানে লৈ থাকিলে একো নাই ঘণ্টা এযোৰ লৈ থাকিলে লগতে থাকিব কিন্তু ইভাগে থৈ দিব লাগিব চিঞৰ থাকিব নামি আহিব মানে নাই নক'ব হয় নাই এই লগতে দিনটো পাৰ হয় আৰু এইফালে মাও তাৰ লগত লাগি থাকে আৰু মোৰ মানে কাপোৰ চিলোৱা সময়তো ৰাস্তাটো চিলাওঁ ভাগি হ'লেও এই লগত কথা পাতি থাকোঁ নাই পুৰা কথা পাতি থাকে আজিকালি ভিডিঅ'টো দিয়াতকৈ বেছি কথা পাতিবলৈ ধৰিলে দেই কেতিয়াবা পাৰিলে দিম বাৰু হে নাই একদম মৰম কৰিছা মৰম কৰিছা নি মৰম কৰিছা তেতিয়াহ'লে এই মিঠু উঠা বাদ দিয়ক মানে মোৰ কোচতে থাকিব বাৰু এতিয়া থৈ দিওঁগৈ কোচত থৈ মেলি চাদৰ পতিখন লগাবলৈ আছেই নহয় লগাই মেলি লওঁ আৰু এতিয়া ভাবিছিলোঁ লগাই ল'ম বুলি কিন্তু এতিয়া লগাই লওঁ নহয় এই লগত লাগি থকা হৈছে এতিয়া কিন্তু লগাই লওঁগৈ এই লগত লাগি থ'লেও নহ'ব এইপিনে কাপোৰ দিব লাগিব কাইলৈ তেতিয়াহ'লে লগাই মেলি লাষ্টত লগ পাইছোঁ দেই আপোনালোকক এইফালে হৈ গ'ল পতি লগাই এইফালে পতি লগা হৈ গ'ল আৰু মেখেলা আৰু ব্লাউজ চিলাবলৈ আছে এইফালে চাদৰখনৰ পতিটো লগোৱা হ'লেই এনেকৈ দেখিছোঁ নহয় এতিয়া দহি বাতিবলৈ আৰু সূতা বগা আৰু এইটো সূতা বাতিবলৈ সূতা কালাৰ এইফালে ব্লাউজ চিলাবলৈ আছে ব্লাউজটোকে চিলাই লওঁ মেখেলাখন আকৌ কাপোৰ আনিবলৈ আছে এখন দেৰিকৈহে মানে ৰাতিকৈ চিলাম চাগে এতিয়া আমি ব্লাউজটোকে কাটি কুটি চিলাই লওঁ এইফালে ব্লাউজটো ৰেডি হৈ গ'ল হাতখন এইফালে ডিজাইনটো দেখালোঁ আৰু এইফালে বেক চাইডে অলপ মানে চিম্পলকৈ আৰু বেলেগ মানে বেছিকৈ কটা নিপিন্ধে সেইটো কাৰণে এনেকৈ দিছোঁ তাকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব তেতিয়াহ'লে আজিলৈ বাই বাই